ছাৰ 10টাই থাকিব ন আমটোতো গেলি গ'লে আমে হৈ থাকিব থৰি না আপেল হৈ যাব ভবাই নাছিল এনেকুৱা ল'ৰা পঢ়াব পাম বুলি মই নপঢ়াওঁ যাওঁ বাই के दिया ना फक ऑफ लोग क्या कहेंगे देंगे भाड़ में जाए भाड़ में जाए भाड़ में चलता जाए ओ गोपाल ओ कोनबा फाले जोआ नेকি অ ককা টিউচন যাওঁ ফাংচন এ আব তুমি কোট ফাংচন পাতিছে ও গোপাল ফাংচন বুলি কেতিয়া ক'লো টিউচন ও বাসন ধোৱা ঠিক আছে দিয়া ধোৱা ঘৰ মানুহ হেল্প কৰিব লাগে বাচন আকৌ কেলে ধুম মই বুঢ়া তো শুনিও নাপায় মানে টিউচন যাওঁ টিউচন বুঢ়া ও টিউচন যোৱা সেইটোকেনো বুঢ়া বুলিনো কেলে ক'ব লাগে হয় মোক কি শুনি নাপাওঁ বুলি ভাবিছা নেকি তুমি হ'ব বোপাই যোৱা যোৱা আপুনি ক'ৰ আহিলে মই আজি ঘৰৰ পৰা আহিলো দিয়া বহুত কথা এইবিলাক ঐ ডক্টৰ ঘৰৰ পৰা মানুহে গ'লে আহি ক'লে দেউতা বোলে আপোনাক তেজ নে কি কয় বোলে নাকৰি ইমানডাল মানে এডাল ভৰাই দিছে অ' বোপাই গোটেই বোলে কৰোণা হৈছে মোৰ ঘৰতে থাকক বোলে মই বোলো কিমাননো ঘৰতে থাকো বোলে বৰা ঘৰৰ পৰা এপাক আহোঁগে নে কি Oh, ma, এই কোৰটা লগত বুঢ়াটো ঘৰৰ কুকুৰ লগাই খেদোৱা না প্লিজ ক'ৰ পৰা যে আহে এইবিলাক কৰোণা লগা বুঢ়াবিলাক ঐ মাথা চাথা বেয়া কৰি থৈ গ'ল অতুল ব'লা টিউচন যাওঁ মোৰ মানে ৰ'দ পৰি আছে যে সেইকাৰণে মই ঢাকি আনিছোঁ মানে অতুল কেটেকেটি নুলিয়াই লাভ নাই আজি মোৰ লগত অকল 2 টকা আছে বাবুল গাম খাব যাওঁ বল অ' নীৰা কলৈ বাৰু যোৱা মই ওলালো টিউচনলৈ কিনো জুমি চোৱা অ' নীৰা টিউচনত কি আছে বাপ্পাৰৰ মূৰটো আছে ভালকে ক'লেওচোন নহয় ছাৰ সোমাব পাৰোঁনে সোমা কুকুৰৰ নিচিনা আহি বহিল গুড মৰ্ণিং ছাৰ ছাৰ অ' চৰি তোমাৰ নামটো পাহৰিছোঁ মই নীৰা হাজৰিকা আৰু মোৰ অতুল বৰা তোক সুধিছোঁ নেকি মই হৈ থাক ন তোক গলিত চবে চিনি পায় ছাৰ আজি কি পঢ়াব সেইবোৰ বাদ দিয়া না তোমাক দেখিলে মোৰ কেনেকুৱা লাগে জানা হয় জানো ছাৰ কেনেকুৱা লাগে বাৰু আপোনাৰ ছোৱালী বুলিয়ে ভাবে চাগে আপোনাৰ ছোৱালীজনী কাৰণ মোৰ লগৰে হয় ন চুপ থাক গৰু আচ্ছা ঠিক আছে কালি যে তোমালোকক হোমৱৰ্ক দিছিলোঁ সেইখিনি মোক এতিয়া দেখুৱাচোন একচুৱেলি ছাৰ একো নাই পাহৰি গৈছে চাগে নহ'লে সময় নাপালা একো নাই দিয়া এনেকুৱা হয় আৰু মানুহ মাত্ৰই ভুল হৈ একো নাই দিয়া হয় ছাৰ ময়ো কৰিবলৈ দিনৰ দিনটো ঘূৰি ফুৰিবি চলা হৰ আমি কিতাপ উলিওৱা সোনকালে নীৰা কিতাপ উলিওৱা অ'কে ছাৰ অতুল তুমি দুজন বিখ্যাত মুনিৰ নাম কোৱা সৰু মানিমুনি ডাঙৰ মানিমুনি এইবাৰ ক আই লাভ ইউ এই শব্দৰ আৱিষ্কাৰ কোন দেশত হৈছিলে ছাৰ আই থিংক চাইনাত হৈছিলে চাগে আচ্ছা কেনেকৈ ছাৰ ইয়াত কিছুমান চাইনিজ গুণ আছে আপুনি মন কৰিব কথাটো ইয়াত কোনো গেৰাণ্টি নাথাকে মোৰ এক্সপেৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ মোৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে আজি ৰাতিপুৱা এৰি দিলে কালি গধূলি কৈছিলে বাবু ভাত খালা গোটেই জীৱন তোমাৰ লগত থাকিম কথাটো হয় বাৰু ছাৰ এই প্ৰেমবোৰ
চলিলে ধুবুৰীৰ পৰা শদিয়া কিন্তু নচলিলে ৰাতিপুৱা পৰা সন্ধিয়া সবাতোতকৈ কোন প্ৰিয় পত্নী নে ভণ্টি পত্নীৰ ভণ্টি Oh yes, very good. Thank you, sir. আচ্ছা এতিয়া কো টেন্স কে প্ৰকাৰ আৰু কি টেন্স তিনি প্ৰকাৰ স্যাৰ প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ আচ্ছা উদাহৰণ এটা ক কালি আপোনাৰ ছোৱালীজনীক লগ পাইছিলোঁ পাষ্ট আৰু আজি আমি এজনে আনজনক ভাল পাওঁ প্ৰেজেন্ট টেন্স আৰু কাইলৈ আমি পলাই যাম ফিউচাৰ টেন্স হেৰা চুলাই পানীৰ গিলাচ দিয়া আচ্ছা নীৰা তোমাক প্ৰশ্ন এটা সুধো দেই ছাৰ সুধক তাজমহল কোনে বনাইছিলে ছাৰ মিস্ত্ৰীয়ে বনাইছিলে নেকি নহয় মানে কোনে বনাব দিছিলে ঠিকাদাৰে দিছিলে হ'বলা আমাৰ সময়ো হৈছে অতুল তোমাক লাষ্ট প্ৰশ্নটো সুধিছোঁ এটা টুকুৰিত 10টা আম 10টা সেই 10টাৰ পৰা যদি এটা আম গেলি যায় তেনেহ'লে টুকুৰিত কেইটা আম থাকিব ছাৰ 10টাই থাকিব ন আমটোতো গেলি গ'লে আমেই হৈ থাকিব থৰি না এপল হৈ যাব ভবাই নাছিল এনেকুৱা ল'ৰা পঢ়াব পাম বুলি মই নপঢ়াওঁ যাওঁ বাই ছাৰ ভালে হ'ল দে ব'ল আমি যাওঁগে টকা আছে বাবুল গাম খাম